ঘটনাটো কি হৈছিলে কওকচোন? ঘটনাটো মানে মই আছিলোঁ বাহিৰত, ইয়াত আছিলে মাইকী মানুহ এজনী কচু কাটি আছিলে। তো মই তাইক কৈছোঁ বল তাত কচু কাটি আছে লৈ যাবি। মোৰ ছোৱালীজনী গা ধুই আছিলে। তো মাইকী মানুহজনী ইয়াত থিয় হৈ আছে, থিয় হৈ থকা অৱস্থাত মানে চিঞৰ মাৰিলে। চিঞৰ মৰাৰ সময়ত তাইক কৈছে যে পিছফালে কিবা হৈছে নেকি। মই দৌৰ মাৰি আহি চালোঁ, চাই মেলি দেখিলোঁ তাই কাপোৰত জুই লাগি গ'ল। জুই লগাৰ পিছত তাই দৌৰ মাৰি গুচি গ'ল বাথৰুমত। যোৱাৰ লগে লগে মানে মোৰ ছোৱালীজনী গুচি গ'ল বাথৰুমত। মই ক'লোঁ পানী মাৰ পানী মাৰি মানে নুমাই দিলোঁ। কিমান জ্বলিছিলে? কিমান কিবা বাইক কিমান ইমান মন কৰা নাই, মই হাতটো মই দেখিলোঁ, ভৰিটো অলপ দেখিলোঁ। কিমান দিন হৈছিলে বিয়া হোৱা? বিয়া হোৱা 6 মাহমান হৈছিলে। কি নাম আছিলে কাৰ? বোৱাৰীজনী? বোৱাৰী জিমি বৰগোহাঁই। ঘৰ ক'ত আছিলে? চিমলগুৰি। ল'ৰাটোৰ নাম কি আপোনাৰ? তাৰ নাম হ'ল কি আপোনাৰ বিপ্লৱ দাস। বিপ্লৱ দাস। মানে ভাল পাই বিয়া পাতিছিলে? ভাল পাই বিয়া পাতিছিলে। তাৰপৰা এতিয়া মানে কি কাৰণে জুই লাগিলে বুলি ভাবিছে? এই মই ভাবিছোঁ তাই মানে ভাত বনাই থাকোঁতে এই বহি আছিলে নাই, কাপোৰত নিজে জুই লাগিলে। হয়নি? পৰিয়ালৰ অভিযোগ কৰিছে যে এইটো পৰিকল্পিতভাৱে জ্বলাই দিলে বুলি কৈছে। মানে এইটো নহয়, মাক আহিছিলে কিছুদিন আগতে বোলে কিবা মানে ইয়াত ছোৱালীজনী মাক আহিছিলে নি ইয়াত? কৈছে বোলে কিবা অসুবিধা পাই থকা বোলে কৈছিলে। সেইটোতো কোৱা নাই, ছোৱালীজনীয়ে কৈছিলে মানে সেইটোতো আমাক একো কোৱা নাই। এই কালি পৰহি তাৰ দেউতা মৰিছিলে, মোৰ মানুহজনীয়ে তাইক লৈ পেলাই বাপেকৰ ঘৰৰ পৰা ঘূৰাই লৈ আহিলে, দেখুৱাই গৈ লৈ আহিলে। দিলে আহিব বিয়া পতাই দিলে বাপেকে। আপোনালোকৰ ৰাজি খুচি নাছিলে ইমান? আমাৰ ৰাজি খুচি আছিলে। দুই পৰিয়ালে ৰাজি খুচি আছে? দুই পৰিয়াল ৰাজি খুচি আছিলে। মাকেও দিছে, বাপেকেও মন্দিৰত আনি পেলাই ইহঁতি বিয়া পতাই দিছে ল'ৰাটো। ল'ৰাটো কি কাম কৰে আপোনাৰ? পলিটিঙত কৰিছে। ক'ত শিমলুগুৰি? নহয়, সি কাম কৰে নামতলা। নামতলা। কালি আপোনাৰ কেতিয়া খবৰ দিয়া হৈছিলে? কালি খবৰটো দিছে স্কুলৰ ল'ৰা ছোৱালী আহি গ'ল হৈ গ'ল। আমাৰ নামটো চাই থকা নাই বাৰু, কিন্তু স্কুলৰ ল'ৰা ছোৱালী আহিলে যেন পাইছোঁ। তেতিয়া কৈছে যে মায়ে ফোনটো ধৰিছে, তেতিয়া কৈছে যে জিমি জ্বলিলে সেনেকৈ বুলি মই কাণখনে শুনিছোঁ। কিন্তু মই তেতিয়া এনেই এটা কথা শুনিছোঁ, জ্বলিলে বুলি কোৱা শুনিছোঁ। কোন জ্বলিলে সুধিছোঁ, তেতিয়া জিমি জ্বলিলে। মায়ে তেতিয়া সুধিছে কিমান জ্বলিলে, তেতিয়া কৈছে যে ভৰিয়ে 2টা জ্বলিলে, হাতখন অকণমান পৰিছে, কিন্তু পিঠিয়ে চিঠিয়ে জ্বলিলে বুলি মোক কোৱা নাছিলে। কথাটো ইমান চাই বুলি মোক কোৱা নাই। মানে মই পৰি গ'লোঁ, ক'ব নোৱাৰা হৈ গ'লোঁ, কি হ'ল কি নহ'ল মই একোৱে গম নাপাওঁ। তাৰপিছত নাইকিয়া হোৱা খবৰটো কেতিয়া পালে? নাইকিয়া হোৱা কথাটো মই কেতিয়া কাক কোনে ক'লে নাজানো। মই এতিয়া ৰাতিপুৱাহে শুনিছোঁ নাই বুলি ক'লে। ওচৰৰ মানুহ এগৰাকীয়ে কৈছে, তেতিয়াহে গম পাওঁ। এতিয়া মমায়েকে ফোন কৰিছে, তোক কথাটো ক'বলৈ কৈছিলে, মই নক'লোঁ, কি বুলি ক'ম বুলি ক'লোঁ।